Guys and welcome back to my YouTube channel. So আজি তো কোনো vlog নহয়, এটা সৰু ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। মানে আমাৰ পথ পৰিবহণ ব্যৱস্থাৰ ওপৰত থাম্বনেইল চাই গম পালে, যিহেতু মই যোৱা দুদিনমানৰ আগত গুৱাহাটীৰ পৰা যোৰহাটলৈকে APSTCত জাৰ্ণি কৰি আহিছিলোঁ, আৰু তেওঁলোকৰ পথ পৰিবহণ ব্যৱস্থা আৰু আমাৰ অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ডিফাৰেঞ্চটো কিমান আকাশ পাতাল, সেয়াকে মই এই ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম আপোনালোকক। আৰু দেখিছে আমাৰ কেনেকৈ ISBTবোৰত আগৰ যিবোৰ চৰকাৰী বাছ কেনেকৈ নিথল্লা হৈ লাভাৰিছ হৈ পৰি আছে। চ' তাকে আজি আপোনালোকক এই ভিডিঅ'ত যোগাই দেখুৱাম। আৰু যদি ভাল পায় লাইক কৰি দিব, লাইকটো বা পাছৰ কথা, পাৰিলে অলপ শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো অলপ ওপৰলৈকে যায়। নাযায় বাৰু, দেন ষ্টিল যিমান যায় যাব আৰু সেইটোৱে কথা। আৰু এইটো ইম'শ্যন অকল যিখিনি মোৰ নিচিনা বাছ অলপ হ'লেও ভাল পায় বা বাছ লাভাৰ হয়, চ' তেওঁলোকেহে বুজিব, আৰু বেলেগেতো নুবুজে। চ' বেলেগৰ কাৰণে বাছ ইজ নট বাছ, এখন ডাব্বা বা এটা মেচিন। চ' সিমানে যিসকলে অকণ ইম'শ্যন আছে, চ' সেইসকলে বুজিব যি আগৰ সেই বাছখিনি আছিলে সেইখিনি এতিয়া নাইকিয়া হৈ গ'ল যিহেতু, আৰু সেইখিনি এতিয়া কেনেকুৱা অৱস্থাত পৰি আছে। চ' তাকে দেখুৱাম। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ একবাৰ চাওক না, আমি যিমানে প্ৰাইভেট বাছ নাযাওঁ, কিন্তু এই চৰকাৰী বাছবোৰ আমাৰ নষ্টালজিয়া আছিলে। কিন্তু আমাৰ অসম চৰকাৰী বাছ চক কেনেকৈ একো বঞ্জাৰ হৈ পৰি আছে। ইয়াত এতিয়া মোটা ঘৰ লেখীয়া হৈ গৈছে। সেইফালে এখন দেখিছে নাই পৰি আছে। আগতে এইবোৰ নষ্টালজিয়া আছে, ৰঙা বাছখন বুলি ক'লে চৰকাৰী বাছ বুলি মনত পৰে, কিন্তু আজিকালি ৰঙা বাছৰ সংখ্যা একেবাৰে নাইকিয়া হৈ গ'ল। কেলৈ দেখিছে নাই, চব এনেকৈ য'ত ত'ত পৰি আছে। চ' যোৱাবাৰ মই APST দেখুৱাইছিলোঁ। চ' তেনেকৈ অসম চৰকাৰে কিবা এটা পদক্ষেপ ল'ব পাৰে। সেইবোৰ বাছটো ইমান বেয়া হৈ জানে ন, পূৰা বঞ্জাৰ হৈ পৰি আছে। অকল ইয়াতে বুলি নহয়, STC কি কয় SBT ইটো চাইডে তেনেকৈ গোটেই এগালমান বাছ পৰি আছে। চ' সেয়াই আৰু অসম চৰকাৰৰ এইবোৰ পথ পৰিবহণ নিগম। তেনেকৈ এখন ভাল বাছ দেখিছোঁ, AC বাছ আছিলে, এখনো এনেকৈ পৰি আছে, এখন পৰি আছে, চব এনেকৈ বঞ্জাৰ হৈ পৰি আছে। এখন অশোক লেইলেণ্ডৰ এখনো AC বাছে আছিলে, ছেমি শ্লিপাৰ আছিলে, কিন্তু এখন বাছো এনেকৈ পৰি আছে, একো পদক্ষেপ নাই। এখন এতিয়া মোটা ঘৰ লেখীয়া হৈ গৈছে, কেনেকুৱা বঞ্জাৰ বিৰান হৈ গ'ল। সেইফালে সেইখন এনেই পৰি আছে। কিন্তু এটা কথা মন কৰক আপোনালোকে, যিবোৰ প্ৰাইভেট বাছ কিন্তু STC আণ্ডাৰৰ, কিন্তু সেইবোৰ বহুত মেইনটেনেঞ্চটো হেভি। এই বিল্ডিং চিল্ডিংবোৰ এনেই আছে প্ৰায়। এটা কাম কৰিব লাগে, গোটেই বিল্ডিং চিল্ডিং ভাঙিয়ে দিব লাগে। আৰু দেখিছে গোটেই বাছবোৰ এনেকৈ পৰি আছে। চ' বেয়া লাগে ন, কিবা এটা পদক্ষেপ ল'ব লাগে চৰকাৰে। বহুত দিনৰ ভাবি আছিলোঁ এই কণ্টেণ্টটো ল'ম বুলি, দেখি থাকোঁ ন বাছবোৰ। চ' আগতে প্ৰায় এইবোৰ ৰঙা বাছবোৰ ফেমাছ আছিলে, আজিকালি এখন দুখন ইক্কা দুক্কা চলে। চ' যোৱাবাৰ দেখুৱাইছিলোঁ মই APSTC, ভলভ' চলে। আৰু আমাৰ ISBT দেখিছে নাই গাইছে, এইবোৰ এনেই অদৰকাৰীকৈ পৰি আছে। কিবা এটা পদক্ষেপ ল'ব লাগে ন, নহ'লে বেয়া লাগে গোটেই। দিছ বাছ ইজ নট এ বাছ ন, ইম'শ্যন আছিলে ন চব, সেইপিনে সেইখন এনেকৈ পৰি আছে, কোনো মেইনটেনেঞ্চ নাই। অকল মই এটা ছাইড দেখুৱাইছোঁ আপোনালোকক, সেই ঘৰটো ইটো ছাইডে আৰু এসোপা পৰি আছে, এনেকৈ পৰি থাকে। কিন্তু যিবোৰ প্ৰাইভেট বাছ ন, সেইবোৰ চব কিমান ধুনীয়া, ৱেল মেইনটেনেঞ্চ পূৰা। তেনেকুৱা কৰিব লাগে ন অকণমান। আৰু যিবোৰ আপোনালোকৰ অলপমান মিডিল ক্লাছ মানুহ, তেওঁলোকেতো চৰকাৰী বাছো প্ৰিফাৰ কৰে ন। চ' তেওঁলোকক কিবা এটা চাব লাগে চৰকাৰে, নহ'লে এইটো ISBT অফিচো ভাঙি পেলাব লাগে। আৰু কামটো নাই ন চব। লাষ্টত এটা কথাই কওঁ, বেছি দীঘলীয়া হোৱা নাই ভিডিঅ'টো। যদি কোনোবা এনেকুৱা মানুহে চাই আছে, চ' অলপমান পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো এই বাছকেইখন এটলিষ্ট অকণ কিবা এটা হয়। আৰু এইবোৰতো একো এনেও হ'ব নোৱাৰে। এডভান্টেজ আছাম বনাইছে, কিন্তু সেই এডভান্টেজ আছাম বনাই লাভ নাই যদি আমাৰ পথ পৰিবহণৰ যদি অৱস্থা এনেকুৱা হয়। চব কি এটা বৰ বেয়া লগা পৰিস্থিতি। মই সদায় দেখি থাকোঁ, কিন্তু এটা প্লেটফৰ্ম নাছিলে ন। চ' এতিয়া এটা প্লেটফৰ্ম পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। আৰু এই ইম'শ্যনটো অকল যিখিনি বাছ অলপমান হ'লেও ভাল পায় বা বাছ লাভাৰ হয়, চ' তেওঁলোকে গম পাব সেইটো ইম'শ্যন, বেলেগে গম নাপায়। চ' বেলেগৰ কাৰণেতো এখন এটা মেচিন বা এটা ডাব্বা ন। চ' আমাৰ লেখীয়া মানুহৰ কাৰণে ইটছ নট এ বাছ, তেনেকুৱা চ' আপোনালোকে আহিবতো কি আৰু অকণ শ্বেয়াৰ কৰি দিব, যাতে এই বাছবোৰ অলপ হ'লেও কিবা এটা ৰিন'ভেট হয়। চ' সিমানে আৰু আপোনালোকে চক প্ৰাইভেট বাছবোৰ চক কেনেকুৱা ৱেল মেইনটেইন কৰা। এখন আপোনালোকৰ গভৰ্ণমেণ্ট নাম গম নাপাওঁ, সেইখন আমাৰ ত্ৰিশুল হওক বা ত্ৰিশুলে, আৰু এইবোৰ তেনেকুৱা বাছ এনেকুৱা এটা পৰিস্থিতি হৈ গৈছে। অসম চৰকাৰী বাছৰ কোনো চিন চাপে নাইকিয়া হ'ল, চব প্ৰাইভেট বাছ ISBT আণ্ডাৰ হৈ গৈছে। সেইফালে চব সেইগালো বাঞ্জাৰ হৈ পৰি আছে, পূৰা স্পৰ্টৰ কেবিন হিচাপে পৰি আছে।
কোনো মানুহ নাই আৰু বাছ চব কেনেকৈ পৰি আছে লাভাৰিছ হৈ পেলাই কোনো কাম নাই ন চলাও নাই বাছবোৰ মেইনটেইন নাই চ' সিমানে আৰু চৰকাৰে যাতে অকণ চকু মেলি চায় আৰু এই বাছবোৰ কিবা এটা কৰে আৰু সেইটোৱে কথা